কোভিড-19 সমান্তৰালকৈ আন এক আতংক ব্লেক ফাংগাছ। কৰোনা মহামাৰীয়ে মানুহক সকলো ফালৰ পৰাই জ্বলা-কলা খুৱাইছে। ইয়াৰ লগত জড়িত আনুষংগিক বিভিন্ন সমস্যাৰ মাজত আকৌ নতুনকৈ এটা সমস্যাই দেখা দি চিকিৎসক আৰু ৰোগীসকলক বিপাঙত পেলাইছে। এই সমস্যা আহিছে ব্লেক ফাংগাছৰ পৰা। ৰোগীয়ে কোভিড জয় কৰি চিকিৎসালয়ৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ কিছুদিনৰ পাছত এই সমস্যাই দেখা দিছে। ব্লেক ফাংগাছ যিসকলৰ শৰীৰত দেখা পোৱা গৈছে তেওঁলোকৰ বেছিভাগেই কোভিড-19 ৰোগৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতি যোৱা ব্যক্তি। ব্লেক ফাংগাছ চিকিৎসকসকলৰ সন্মুখত এক নতুন প্ৰত্যাহ্বান হিচাপে দেখা দিছে। ব্লেক ফাংগাছত আটাইতকৈ বেছি আক্ৰান্ত হোৱা ৰাজ্য হৈছে ভাৰতৰ গুজৰাট। গুজৰাটত এতিয়ালৈকে 100জনৰো অধিক লোক আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। মহাৰাষ্ট্ৰত ইতিমধ্যে 52জন ব্যক্তি এই ব্লেক ফাংগাছৰ কবলত মৃত্যুমুখত পৰিছে। অসমতো ইতিমধ্যে 2জন লোকৰ দেহত এই ফাংগাছৰ আক্ৰমণ ধৰা পৰিছে। মানুহৰ দেহত ব্লেক ফাংগাছৰ সংক্ৰমণ অতি বিৰল আৰু মাৰাত্মক সংক্ৰমণ। এই ফাংগাছ পৰিৱেশৰ সকলোতে ব্যাপ্ত হৈ আছে। ই মানুহৰ নাকৰ জৰিয়তে চাইনাছ আৰু হাওঁফাওঁত প্ৰৱেশ কৰে। ছালত যদি পুৰণা ঘাঁ থাকে তাতো ই আক্ৰমণ কৰিব পাৰে। কিন্তু ই যদি নাকেদি চাইনাছত সোমায় তেনেহ'লে ই মানুহৰ চকু আৰু মগজুৰ ক্ষতি কৰে। যিসকল ব্যক্তি ডায়েবেটিছত আক্ৰান্ত তেওঁলোকৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ অতি মাৰাত্মক হোৱা দেখা গৈছে, বিশেষকৈ পোষ্ট কোভিড কালত। তদুপৰি যিসকল ৰোগী দীঘলীয়া সময়ৰ বাবে ভেণ্টিলেশ্যনত থাকিব লগা হৈছে বা আগতে কোনো ধৰণৰ অংগ সংস্থাপন হৈছে বা যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোক ব্লেক ফাংগাছৰ আক্ৰমণৰ বলি হৈছে। চিকিৎসালয়বোৰ এনেধৰণৰ ফাংগাছৰ পৰা মুক্ত নহয়। 2014 চনত তেহৰাণত চলোৱা এক সমীক্ষাত গম পোৱা গৈছিল যে চিকিৎসালয়বোৰে কেণ্ডিডা, এছপাৰজিলিয়াছ, পেনিচিলাম ইত্যাদি ধৰণৰ বহুতো ফাংগাছৰ লগত সহবাস কৰে। যেতিয়া এজন কম ৰোগ প্ৰতিৰোধ ক্ষমতা থকা ৰোগীয়ে এনেধৰণৰ ফাংগাছ উশাহত গ্ৰহণ কৰিব লগা হয় সিয়ে ব্লেক ফাংগাছৰ উৎপন্ন কৰে। আৰু অতি খৰতকীয়াকৈ যদি ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে ই ব্যক্তিজনৰ মৃত্যুৰ কাৰণ হৈ পৰিব পাৰে। কোভিড-19 দৰে সংক্ৰামক ৰোগত আক্ৰান্ত ৰোগী, HIV ৰোগী আৰু অন্যান্য সংক্ৰামক ৰোগ যেনে কেঞ্চাৰ ৰোগী আৰু নিয়মিতভাৱে ডায়েবেটিছৰ ঔষধ সেৱন নকৰা ব্যক্তিক ব্লেক ফাংগাছে সহজে আক্ৰমণ কৰে। এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ লক্ষণসমূহ হৈছে জ্বৰ, মূৰৰ বিষ, চকু আৰু নাকৰ ওচৰত ছাল ৰঙা পৰা আৰু উশাহ, মুখৰ বিষ, কাহ আৰু কাহত ৰক্ত ওলোৱা আৰু উশাহত কষ্ট পোৱা। এইসমূহ লক্ষণে দেখা দিলে হাওঁফাওঁৰ এক্সৰেৰ জৰিয়তে চিকিৎসকে এই ৰোগ চিনাক্ত কৰিব পাৰে। কেইটামান সহজ নিয়ম পালন কৰি আমি এই ৰোগৰ পৰা সাৰি থাকিব পাৰোঁ। প্ৰথমে আমি সমাজক এই ৰোগৰ বিষয়ে সজাগ আৰু সচেতন কৰিব লাগিব। দ্বিতীয়তে চিকিৎসালয়বোৰ পষেকত এবাৰকৈ বিশেষকৈ ICUৰ বায়ুত এনেধৰণৰ ফাংগাছৰ উপস্থিতি পৰীক্ষা কৰি থাকিব লাগিব। তৃতীয়তে আমি লক্ষ্য কৰিব লাগিব ৰোগীক অক্সিজেন প্ৰদান কৰোঁতে ব্যৱহাৰ হোৱা হিউমিডিফায়াৰ যাতে ষ্টাইল কৰা হয়। চতুৰ্থতে কোভিড আৰোগ্য হোৱা ৰোগী সম্পূৰ্ণ সুস্থ নোহোৱালৈকে ঘৰৰ ভিতৰত থাকিব লাগিব। আৰু পঞ্চমতে যিসকল ৰোগী খেতি-বাতি বা বাগিচা আদিত কাম কৰে তেওঁলোকে সম্পূৰ্ণ সুস্থ নোহোৱা পৰ্যন্ত সেইবোৰ কাম বাদ দিব লাগিব। এইখিনি সাৱধানতা অৱলম্বন কৰি আহক আমি সকলোৱে এই ব্লেক ফাংগাছক প্ৰতিহত কৰোঁ।